নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰাই স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট জব আপডেটত। আজি চাকৰি প্ৰাৰ্থীসকলৰ বাবে আমি লৈ আহিছো একেবাৰে নতুন আৰু গুৰুত্বপূৰ্ণ চাকৰি খবৰ। IRCTC অৰ্থাৎ ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পৰেচন লিমিটেডে হস্পিটেলিটি মনিটৰ পদৰ 49টা খালী পদৰ বাবে নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই চাকৰি আটাইতকৈ ভাল কথাটো হ'ল যে এক্সপিৰিয়েঞ্চ নাথাকিলেও ফ্ৰেচাৰ্ছ সকলেও আবেদন কৰিব পাৰিব। আৰু ৱৰ্কিং ইণ্টাৰভিউৰ জৰিয়তে এই চাকৰি লাভ কৰাৰ সুবিধা আছে। এই ভিডিঅ'টো শেষলৈকে চাব কিয়নো মই আপোনালোকক দিবলৈ গৈছো পদৰ সংখ্যা, যোগ্যতা, বয়স, সীমা, দৰমহা, পষ্টিং লোকেশ্যন, প্ৰয়োজনীয় ডকুমেণ্টছ, ইণ্টাৰভিউ ডেট, ভেন্যু আৰু চিলেকশ্যন প্ৰচেছৰ সম্পূৰ্ণ তথ্য। বন্ধুসকল, এই নিয়োগটো হৈছে হস্পিটেলিটি মনিটৰ। মুঠ পদৰ সংখ্যা আছে 49টা। এই পদত নিয়োগ কৰা হলে কন্ট্ৰেকচুৱেল বেচিছত হ'ব। প্ৰথমতে 2 বছৰৰ বাবে কন্ট্ৰেক্ট থাকিব আৰু প্ৰয়োজন অনুসৰি অতিৰিক্ত 1 বছৰ বৃদ্ধি কৰিব পাৰিব। অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পৰেচন লিমিটেড IRCTC ইষ্ট জোন। চাকৰিৰ ধৰণসমূহ হ'ব, এইটো এটা চেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হ'ব। ইয়াত অনলাইন এপ্লিকেশ্যন নাই। এই চাকৰি ৱৰ্কিং ইণ্টাৰভিউৰ জৰিয়তে ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব। অৰ্থাৎ নিৰ্ধাৰিত দিনত সকলো ডকুমেণ্টছ লৈ ইণ্টাৰভিউ ভেন্যুত উপস্থিত থাকিব লাগিব। এই পষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব, আপুনি ফুল টাইম BSc ইন হস্পিটেলিটি এণ্ড হোটেল এডমিনিষ্ট্ৰেশ্যনৰ যিকোনো কৰ্চ কৰা হ'ব লাগিব আৰু এই কৰ্চটো NCHM বা UGC আৰু AICTE গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা কৰা হ'ব লাগিব। অন্যহাতে BBA বা MBA কুলিনাৰী আৰ্টছত কৰা হ'ব লাগিব আৰু ইণ্ডিয়ান কুলিনাৰী ইনষ্টিটিউটৰ পৰা হোৱা হ'ব লাগিব। থাৰ্ডটো হৈছে BSc হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং চায়েন্স, যিটো আপুনি UGC AICTE গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। ফৰ্থ নম্বৰটো হৈছে MBA ইন টুৰিজম এণ্ড হোটেল মেনেজমেণ্ট গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। এই সকলো ডিগ্ৰী ফুল টাইম কৰ্চ হোৱাটো অতি প্ৰয়োজনীয়। এই চাকৰিৰ বাবে এক্সপিৰিয়েঞ্চটো আপোনাৰ বাধ্যতামূলক নহয়, অৰ্থাৎ ফ্ৰেচাৰ্ছ সকলেও আবেদন কৰিব পাৰিব। এজ লিমিটসমূহ হৈছে আপাৰ এজ লিমিট 27 years, এজ গণনা কৰা হ'ব 27 April 2026 অনুসৰি। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আছে, OBC ৰ বাবে 3 বছৰ, SC ST ৰ বাবে 5 বছৰ, PWD কেণ্ডিডেট সকলৰ বাবে 10 বছৰ। ইয়াত চেলাৰী চিষ্টেম হ'ব, এই পোষ্টত আপোনাৰ চেলাৰী যথেষ্ট ভাল দিয়া হ'ব আৰু মাহিলী দৰমহা আপোনাৰ 30,000 হ'ব। ইয়াৰ উপৰিও ট্ৰেইনৰ ডিউটি থাকিলে ডেইলি এলাউন্স 350 পাৰ ডে হ'ব। আউটষ্টেচন নাইট ষ্টে থাকিলে আপোনাৰ লজিং চাৰ্জ 240 পাৰ নাইটত দিয়া হ'ব। নেশ্যনেল হলিডেত কাম কৰিলে NHA 384 পাৰ হলিডে আপোনাক দিয়া হ'ব আৰু মেডিকেল ইন্সুৰেন্স ৰিইম্বাৰ্ছমেণ্টৰ সুবিধা থাকিব। আৰু পষ্টিং লোকেশ্যন হ'ব, কেণ্ডিডেট সকলে মূলতঃ নৰ্থ ইষ্ট ষ্টেট, ৱেষ্ট বেংগল, বিহাৰ আৰু ঝাৰখণ্ডত পষ্টিং দিব পাৰে। কিন্তু IRCTC প্ৰয়োজন অনুসৰি ইণ্ডিয়াৰ যিকোনো ঠাইলৈ ট্ৰেন্সফাৰ কৰিব পাৰে। হস্পিটেলিটি মনিটৰ হিচাপে আপুনি ফুড কোৱালিটি মনিটৰিং কৰিব লাগিব, হস্পিটেলিটি চাৰ্ভিচ মেইনটেইন কৰিব লাগিব, কমপ্লেইন মেনেজমেণ্ট, ষ্টাফ কৰ্ডিনেটৰ, কেটাৰিং ইউনিট ছুপাৰভাইজাৰ, কাষ্টমাৰ চাৰ্ভিচ উন্নত কৰা ইত্যাদি দায়িত্ব পালন কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছখিনি কেৱল ৱৰ্কিং ইণ্টাৰভিউৰ ভিত্তিত হ'ব। প্ৰাৰ্থীৰ এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যদি থাকে, পাৰ্চনেল ইণ্টাৰভিউ পাৰফৰ্মেন্স এইবোৰ বিচনা কৰি মেৰিট বেচিছত চিলেকশ্যন কৰা হ'ব। চিলেক্টেড কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ফিটনেছৰ টেষ্ট কৰা হ'ব। আনহাতে প্ৰয়োজনীয় ডকুমেণ্টছসমূহ আপোনাৰ ইণ্টাৰভিউ দিবলৈ যোৱাৰ সময়ত অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব। আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, ক্লাছ 12ৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ সকলো মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, হায়াৰ এডুকেশ্যনৰ চাৰ্টিফিকেট যদি আছে, এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট যদি আছে, কাষ্টৰ চাৰ্টিফিকেট, EWS ৰ চাৰ্টিফিকেট যদি আপোনাৰ আছে, এইখিনি সকলো লগত লৈ যাব। লগতে পাছপৰ্ট চাইজ ফটোকপি 3 কপি, চেল্ফ এটেষ্টেড জেৰক্স কপি, গোটেইখিনিতে আপুনি চেল্ফ এটেষ্টেড কৰা হ'ব লাগিব। বন্ধুসকল, অৰিজিনেল ডকুমেণ্ট নাথাকিলেও ইণ্টাৰভিউ দিব নোৱাৰিব। ইয়াৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হৈছে এই চাকৰি পিউৰলি কন্ট্ৰেকচুৱেল বেচিছত হয়। অনলি ইণ্ডিয়ান নেশ্যনেলছ আবেদন কৰিব পাৰিব। গভৰ্ণমেণ্ট বা PSU এমপ্লয় হ'লে NOC লাগিব। কোনো ধৰণৰ TA আৰু DA ইণ্টাৰভিউৰ বাবে দিয়া নহ'ব। ইণ্টাৰভিউ এক্সটেণ্ড হ'লে নিজৰ ফুড আৰু ষ্টে নিজে মেনেজ কৰিব লাগিব আৰু চিলেক্টেড কেণ্ডিডেটক 25,000 চিকিউৰিটি ডিপজিট দি জমা দিব লাগিব। ৱৰ্কিং ইণ্টাৰভিউ ডেট আৰু টাইমটো হৈছে 18 May 2026, 19 May 2026 আৰু 20 May 2026। আৰু আপোনাৰ মৰ্ণিং 10:30 ৰ পৰা সন্ধিয়া 4:30 লৈকে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ভেন্যু হৈছে IRCTC জ'নেল অফিচ 3, কলিয়াঘাট ষ্ট্ৰীট,
গ্ৰাউণ্ড ফ্লোৰ, কলকাতা 700001। অধিক তথ্যৰ বাবে আপুনি অফিচিয়েল ৱেবছাইটটো চাব পাৰে। IRCTC Hospitality Monitoring Requirement 2026 আপোনাৰ বাবে এটা ভাল সুযোগ হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি থওক যাতে নতুন চাকৰি আপডেট সোনকালে পাব পাৰে। ধন্যবাদ।